নমস্কাৰ, আপোনালোকে চাই আছে তপন শইকীয়াৰ সৃষ্টি সাধনা। এই মুহূৰ্তত মই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা যি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেই ৰাষ্ট্ৰীয় ঘাইপথৰে আহি আছোঁ আৰু গাড়ীত আহি থকা অৱস্থাতে এটা বিশেষ কথা চকুত পৰিছে আৰু সেইবাবে এই ভিডিঅ'টোৰ জৰিয়তে সেই কথাটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। অত্যন্ত গুৰুত্বপূৰ্ণ কথা আৰু আপোনালোকেও ভিডিঅ'টো চাওক আৰু ভাবক এবাৰ যে আচলতে কি হৈ আছে। এই যে ৩৭ নম্বৰ যি ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথছোৱাত যিটো গতিবেগ, গাড়ীৰ যিটো গতিবেগ, যান বাহনৰ গতিবেগ, সেয়া সৰ্বাধিক ৪০ কিলোমিটাৰ, অৰ্থাৎ ৪০ কিলোমিটাৰৰ তলত গাড়ী চলাব লাগে। ৪০ কিলোমিটাৰ ঘণ্টাত ৪০ কিলোমিটাৰ গতিবেগৰ তলত গাড়ী চলাব লাগে আৰু যদি তাতকৈ অধিক গতিবেগত গাড়ী চলায় তেতিয়াহ'লে জৰিমনা বিহা হয়। সেই নিয়মটো চলি আহিছে আৰু এই কথাটোত সহায় হোৱাকৈ ঠায়ে ঠায়ে চেন্সৰ কেমেৰা লগোৱা হৈছিল কাজিৰঙাত। ৩ বছৰ পূৰ্বে প্ৰায় ১৮ কোটি টকা খৰচ কৰি পেলাই ঠায়ে ঠায়ে চেন্সৰ কেমেৰা লগোৱা হৈছিল। কিন্তু আজি যেতিয়া এই ৰাস্তাটো দি পেলাই আহি আছোঁ, দেখিছোঁ যে প্ৰায়বিলাক কেমেৰাৰে যিবিলাক ডিছপ্লে, সেই ডিছপ্লেবিলাক কিন্তু কাম কৰা দেখা পোৱা নাই। আমি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ আছোঁ আৰু ক'ত ক'ত এনে ডিছপ্লে কাম কৰা নাই মই আপোনালোকক দেখুৱাম। চাওক ভিডিঅ'টো আৰু শেষলৈকে চাব আৰু শ্বেয়াৰ কৰিব, যাতে এই কথাটো ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ চকুত পৰেগৈ, যাতে বানপানী সময় আহি আছে, বাৰিষা সমাগত, বাৰিষা আৰম্ভ হৈছে, গতিকে তেনে সময়ত যাতে এই কেমেৰা বা এই ডিছপ্লেবিলাক সোনকালে ঠিক কৰিব পাৰে। গতিকে এই কথাটো যাতে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ চকুত পৰে, গতিকে তাৰ বাবে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। আৰু কেমেৰা বেয়া হৈ থাকিলেও বা ডিছপ্লে বেয়া হৈ থাকিলেও আপোনালোকে যাতে ৪০ কিলোমিটাৰতকৈ অধিক গতিবেগত গাড়ী নচলায়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ, সেই নিয়মটো আপোনালোকে মানি চলিব। এইটো চাওক, এটা এনিমেল কৰিডৰ এলেকা আৰু ইয়াত গাড়ীৰ গতিবেগ খুব কমত ৰাখিব লাগে, কিন্তু গাড়ী এতিয়াও যথেষ্ট বেগত গতি কৰি আছে। আৰু তাৰ কাৰণ হৈছে যে ডিছপ্লেবিলাক বেয়া। ফালৰ পৰা এখন গাড়ী আহি আছে, চাওক, গাড়ীখনৰ স্পীডটো ইয়াত ওলাব লাগে, কিন্তু চাব আপোনালোকে গাড়ীখন পাৰ হৈ যাব। এইখন গাড়ী আহি আছে, চাওক, এই গাড়ী আহি আছে, কিন্তু ইয়াত চাওক স্পীড নাই, স্পীড ইয়াত দেখুওৱা নাই। এই যে কেমেৰাবিলাক লাগি আছে, তাত যে কিমান গতিবেগত আহিছে গাড়ী ধৰা পৰে বা ৪০ কিলোমিটাৰ ওপৰত গতিবেগ হ'লে জৰিমনা ভৰিব লাগে, সেই কথাবিলাক লৈ পেলাই মই ইতিমধ্যে আগতে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। ভিডিঅ'টো মই ইয়াতে আপোনালোকক আই বুটনত দিছোঁ, সেইটো চাব পাৰে। কিন্তু এতিয়া চাওক যে এনেকুৱা এটা অৱস্থা হৈ আছে যে গাড়ী ইয়াত যিমান স্পীডতে নাযাওক কিয় ইয়াত ডিছপ্লেত শ্ব' নকৰে, ফলত কিমান স্পীডত গৈ আছে সেই কথাটো অকণমান খেলি মেলি হৈ জীৱ জন্তু বিপদত পৰিবও পাৰে। গতিকে যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰাওক, যাতে সোনকালে এই কেমেৰা বা ডিছপ্লেবিলাক যাতে ঠিক কৰিব পাৰে। এইখন এখন চাওক ডিছপ্লে, কিন্তু এই ডিছপ্লেখনত স্পীড লিমিট লিখা আছে, কিন্তু ইয়াতে স্পীড লিমিটটো অহা নাই। এইখনবোৰ স্পীড লিমিট নাই অহা। গতিকে এজন যেতিয়া মানুহ আহি থাকিব, নিজৰ স্পীডটো দেখি পেলাই তেওঁ কণ্ট্ৰল কৰিব পাৰে, ৪০ কিলোমিটাৰ কম কৰিব পাৰে, কিন্তু এতিয়া এই যিটো স্পীড লিমিট, সেই স্পীড লিমিটটো ইয়াত দেখা পোৱা হোৱা নাই। আৰু এই স্থানসমূহ হৈছে কি জীৱ জন্তু পাৰ হোৱা ঠাই। এতিয়া বাৰিষা সমাগত, লাহে লাহে পানী সোমাইছে ঠায়ে ঠায়ে, তেনেকুৱা এটা সময়ত আৰু ধাৰাসাৰ যিহেতু বৰষুণ আহি আছে, গতিকে তেনেকুৱা এটা সময়ত জীৱ জন্তুবিলাক কি হয়, নিৰাপদ স্থান বিচাৰি ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ পেলাই সিফালৰ যি পাহাৰ আছে কাৰ্বি আংলং, সেই পাহাৰৰ ফালে গতি কৰে। গতিকে গাড়ীৰ গতিবেগ বা যান বাহনৰ গতিবেগ সীমিত কৰি ৰখাটো অত্যন্ত প্ৰয়োজন আৰু তেনে ক্ষেত্ৰত সহায় কৰে এই কেমেৰাবোৰে বা এই ডিছপ্লেবোৰে। কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে ডিছপ্লেবিলাক বন্ধ হৈ আছে। আৰু এটা কথা ক'ব লাগিব যে ৩ বছৰ পূৰ্বে মই আগতেও কৈছোঁ যে প্ৰায় ১৮ কোটি টকা দি পেলাই ১৮ কোটি টকা খৰচ কৰি এই ডিছপ্লেবিলাক বা কেমেৰাবিলাক সংস্থাপন কৰিলে কাজিৰঙাৰ এনিমেল কৰিডৰ এলেকাবিলাকত বা কাজিৰঙাৰ বিভিন্ন স্থানত। কিন্তু এতিয়া যদি এইটো অৱস্থা হয়, তেনেহ'লে ইয়াৰ বাবে জগৰীয়া কোন? আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰক বা দৃষ্টিগোচৰ কৰাওক, যাতে অতি সোনকালে এই কেমেৰাবিলাক বা এই ডিছপ্লেবিলাক, যিহেতু বানপানী আহি আছে, তাৰ আগতেই যাতে এইবিলাক ঠিক কৰিব পাৰে।